এই পাৰত চাইনা আছে কি সুন্দৰ প্লেচ একদম মজা লাগিছে আমাৰ ভাইবিলাকে পুৰা বনাই আছে ভিডিঅ' আমি আহি পালোঁ হাইলুঙত এতিয়া ৰেণ্ট বিচাৰি এটা ৰুম বিচাৰিব লাগিব খোৱা বোৱা 11টামান বজাতে খোৱা হ'ল এতিয়া আকৌ হোটেল এটা বিচাৰি তাত খাই বৈ মেলি এই ঝৰ্ণা কি সুন্দৰ ধুনীয়া আছে জেগা চা ফুৰিবৰ কাৰণে পাহাৰ ভিউ কেনেকুৱা সুন্দৰ মজা লাগি গ'ল আজি হাইলুঙতে থাকিব লাগিব ইয়াৰ ৰেণ্টটো বিচাৰি পেলাই এটা ৰুম বিচাৰি থকা হ'ব তাৰপিছত ইয়াৰ পৰা আকৌ দং ভেলীলৈ কালি যোৱা হ'ব ফাইনেলি ৰুম পালোঁ আজি ইয়াতে থাকিব লাগিব ইয়াৰ পৰা আকৌ 100 কিলোমিটাৰ কালি যাব লাগিব ইয়াত আজি ইয়াতে ৰেষ্ট কৰিব লাগিব গুড মৰ্ণিং গাইজ কালি ইয়াতে থকা হ'ল আমি এইখন হোটেলত তো ৰাতিপুৱাৰ ভিউ চাওক হাইলুঙৰ কি সুন্দৰ ইয়াৰ পৰা আমি ওলাই যাম এতিয়া দং ভেলীৰ পৰা আকৌ লগৰবিলাকে কৈছে কি চাইনা বৰ্ডাৰ যাম সেইটো জেগাৰ নাম হয় কেবিটো ইয়াৰ পৰা আছে 200 কিলোমিটাৰমান এতিয়া ৰাস্তা বহুত ৰিক্স ৰাস্তাটো ইমান পাথৰ পৰে পূৰা ডাঙৰ ডাঙৰ চাটান পৰে তো কেনেকৈ যাওঁ সেইটোৱে ভাবি আছোঁ চাই লওঁ এতিয়া ৰাস্তাত গৈ দেখা যাব ডৰকে আগে জিতে আমাৰ ৰেডি হ'ল আমাৰ ছাৰ ৰেংকোট চেংকোট লগাই বাইকবিলাক ইয়াতে পাৰ্ক কৰা হ'ল কালি হোটেলৰ ওচৰত আমাৰ ৰেংকোট নাই আমিও নাই ইয়াৰো নাই আমি দুখীয়া অঁ ভিউ চব কি সুন্দৰ মৰ্ণিঙৰ এই জেগা চগাই চলাই গ'লোঁ ফাইনেলি আমি পূৰা বৰষুণ দি আছে ইয়াত হোটেলটো সেইটো ওপৰতো তাৰপিছত বৰষুণ তামাম দি আছে এতিয়া পাহাৰ ৰাইড কৰিব আছে পূৰা ছেফটিকে যাবা দেই শ্ল' ড্ৰাইভ লং লাইফ ওলাওঁ ইয়াৰ পৰা তো আপোনালোকক দেখাই আছোঁ চাইনা বৰ্ডাৰ আৰু দং ভেলী কেনেকুৱা তো গাইজ চাই থাকিব ভিডিঅ'টো তো গাইজ আৰু বেছি দূৰ নাই আৰু 50 কিলোমিটাৰমান আছে তাত পাবৰ কাৰণে এইডোখৰত অলপ দেৰি বাইকটো ৰেষ্ট দি লওঁ পূৰা বৰষুণ দি আছে ইমান বৰষুণ দি আছে আমাৰ ভাই বিৰিটা আনিছে ঠাণ্ডাত ঝৰ্ণা ইমান সুন্দৰ ৰাস্তাৰ ওচৰত কিমান ঝৰ্ণা আছে হিচাপ নাই পাহাৰ ভিউজ চাওক বৰষুণ দিয়া টাইমত আহিব লাগে গাইজ আহিব কেতিয়াবাই অৰুণাচলৰ কেবিটো আৰু এই কি কয় দং ভেলী এই ৰাস্তাতে পাব এইবিলাক ধুনীয়া ভিউজ তো গাইজ কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি ফাইনেলি গাইজ চান এইটো কি কয় দং ভেলী পাব হৈ গ'লোঁ এইডোখৰ তাৰ আগৰ ভিডিঅ' এইডোখৰ ইমান সুন্দৰ চল এই পাহাৰটোৰ ওপৰত উঠিলেই পাই যাম আমি পুৰা হেভি লাগিছে কিন্তু দেই কিমান কুঁৱলী পৰিছে रास्ता की रास्ता
গাইজ ফাইনেলি একদম পুৰা কেপিটো চাইনা বৰ্ডাৰ ইয়াত পাই গ'লোঁ। ইয়াত আমাৰ ইণ্ডিয়ান আৰ্মি ইয়াত আছে। আমাক ইয়াৰ পৰা আগলৈ যাব মানা কৰিছে, এইটো ৰাস্তা দি যোৱা হয়। এইটো কেপিটো লাষ্ট বৰ্ডাৰ আমাৰ ইণ্ডিয়াৰ। তাৰপিছত চাইনাটো কোনডোখৰত মানে সেইটো পাহাৰটো আগত ওলাই আছে নাই, সেইটো যোনটো ডাৱৰকেইটা ওলাই আছে সেইডোখৰে চাইনা হয় বোলে। তো লাষ্ট চাইনা বৰ্ডাৰ পাই গ'লোঁ। মিছন ছাকচেছফুল। ভিউজ চাওক, আমাৰ ইণ্ডিয়া এপাৰত চাইনা সেইটো পাৰ। আমাৰ ইণ্ডিয়া এইটো পাৰত কি সুন্দৰ, চাইনা সেইটো পাৰতো সুন্দৰ। চাই লওক কি কি লিখা আছে। কি পিঠু তো গাইজ চাইনা বৰ্ডাৰত পূৰা আছোঁ আমি, পূৰা মিছন ছাকচেছফুল। এনেকুৱা ভাল লাগিছে নহয়, চবে ফটো খিচিছে, ফটো মাৰিছে, ৰীল বনাইছে, বহুত ভাল লাগিছে। আমাৰ এইডোখৰত থাকে ইণ্ডিয়ান আৰ্মি, এইটো গুফা যেনেকুৱা। তো সেইটো পাৰ্টতো চাইনা আছে অলৰেডি, আমি এইটো পাৰ্ট ইণ্ডিয়া। মোৰটো ভাই ইণ্ডি চিনি বাই 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 পাই পাই। তো আমাৰ ছাৰ এইটো আৰ্মি কেম্পৰ যোনটো মানে হেৰিকে ৰাখে ডিউটিকে, সেইডোখৰত থাকে, এইডোখৰত থাকে এজন আছে। আমাক আগফালে যাব মানা কৰি দিলে অলৰেডি। তো এইডোখৰতে আমি অলপ দেৰি থাকি মেলি ইয়াৰ পৰা ঘূৰিবগৈ লাগিব, কাৰণ কালিৰ পৰাতো বাইক ৰাইড কৰি আহি আছোঁ কমচে কম। এতিয়াতো আমি ভাবিছিলোঁ 300 কিলোমিটাৰ বুলি, কিন্তু 500 কিলোমিটাৰ হৈ গ'ল পূৰা। অকল এক ৰাতিয়ে তাত থাকিলোঁ হোটেলত, মাজতে থাকিব লগা হ'ল। তাৰপিছত এতিয়া গৈ আকৌ কোনডোখৰত থাকিব পাৰোঁ, ডাইৰেক্টটো যাব নোৱাৰোঁ এতিয়া, 24 ঘণ্টা চলাবতো নোৱাৰোঁ। তো সিপাৰত চাইনা জেগাটো চাই লওক।